নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালেই আছে আৰু আপোনালোক সকলোকে পুনৰবাৰ মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোকে মোৰ অৱস্থাটো দেখি চাগে ভাবিছে ন কি অৱস্থা হৈ গৈছে। মোৰ একেবাৰে অৱস্থা নাইকিয়া হৈ গৈছে। ডেইলি আউটডোৰ শ্বুট মোৰ গোটেই স্কিনটো জ্বলি গৈছে। এণ্ড সদায় ৰাতিপুৱা উঠিব লাগে, ৰাতি আহি পাওঁ শ্বুটিঙৰ পৰা 9টা বজাত। এইবিলাক দেখিছে মোৰ ক'লা হৈ গৈছে। এইখন শেষ হ'লেহে চাগে মোৰ অকণমান গতিত আহিম, এতিয়া অৱস্থা নাই। আৰু ইয়াৰ টিংকু বৰা চালত ঘূৰি আছে। इतनी भी क्या बड़ा क्या बोलते हैं इसको, इतना भी बड़ा बात क्या कर दिया यार तुम। ये रेगुलरली सब लोग करते हैं জানো স্কিনৰ অৱস্থা নাইকিয়া হৈ গৈছে। মোৰ অৱস্থা ইয়াৰ চকুৰ গাঁতত গুচি গৈছে, গাঁতত সোমাই গ'ল মোৰ চকু, দেখা নাই? অৱস্থা নাইকিয়া হৈ গৈছে মোৰ। এইখন শেষ হ'লে চাগে কাৰণ আজি 7-8 মাহৰ পৰা চেম হৈ আছে গতিটো, তো সেইকাৰণে এইটো হৈছে। তো আৰু কি সেই ড্ৰেনে আমি কাৰণ আমাৰ চিৰিয়েলখন অকণমান বেলেগ ধৰণৰ ন, তো ড্ৰেনে নামি মিলি কৰিবলগীয়া হৈছে, সেইটো কাৰণে বেছি বেয়া অৱস্থা হৈছে। বাৰু যি কি নহওক, এতিয়াও শ্বুটিঙে গৈ আছোঁ আৰু টিংকু বৰাই কি চাল মাৰি ঘূৰি আছে দেখিছে নাই? ঘূৰা নাই মানে অলপ ফুৰিবলৈ। বা মই সেই আউটডোৰত সেই ৰ'দত শ্বুটিং কৰি তাক ভিডিঅ' কল কৰোঁ আৰু সি একদম চুইমিং পুলত একদম মজা কৰি থাকে। क्या लाइफ है ना, क्या लाइफ है। বাৰু যি কি নহওক, এনে ধেমালি কৰি আছোঁ। এতিয়া গৈ আছোঁ শ্বুটিং। তাৰপিছত দিনটো শ্বুটিঙতে ইফালে আপোনালোকৰ আগৰ ভিডিঅ'টোত গমেই পাইছে, যিহেতু আমাৰ বিয়া আহি আছে। মোৰ একো বস্তু ৰেডি হোৱা নাই আৰু বিয়ালৈ আমাৰ 11 দিন আছে অনলি ন, 11 ডেইজ। ৰবিনা 11 ডেইজ আছে অনলি। তো এতিয়ালৈকে মোৰ একো হোৱা নাই। তো মই আজি শ্বুটিঙত কৈছোঁ যে আপোনালোকে এনেকৈ সদায় মই শ্বুটিং কৰি থাকিলে নহ'ব, মোক অকণমান টাইমটো লাগিব বস্তুবোৰ যোগাৰ কৰিবলৈ। গতিকে কাপোৰ এইবিলাক হোৱাই নাই। তো মই কৈছোঁ আপোনালোকে মোক চিডিউলটো মিলাই কৰক। মই এইটো কোৱা নাই যে আপোনালোকে মোক অফ দিয়ক, বাট এইটো কৰক যে মোক হয়তো সোনকালে পেকআপ দিয়ক, নহ'লে দেৰিকৈ ষ্টাৰ্ট কৰক, মোক তেনেকুৱা কিবা এটা কৰক, নহ'লে মোৰ বৰ দিগদাৰ হৈছে। তো নাজানো, মোক কৈছে তুমি আহাচোন আজি ডিছকাছ কৰি ল'ম বুলি কৈছে। তো চাওঁ, এতিয়া মইতো শ্বুটিঙে গৈ আছোঁ। তাৰপিছত কি হয়, কাৰণ মই একো কাপোৰ চিলাবলৈ দিয়া নাই, মোৰ একোৱেই ৰেডি হোৱা নাই। মিনিমাম যিখিনি বস্তু লাগে সেইখিনি মই ভালকৈ ৰেডি হোৱা নাই। গতিকে চাওঁ আজি শ্বুটিঙত গৈ ডিছকাছ কৰোঁ কি হয় কি নহয়। আৰু লগতে অংগীকাৰৰ বিহাইণ্ড দ্য চিন আপোনালোকে আজি দেখাই পাই থাকিব। আৰু তুমি কিবা ক'বা? বাস হৈ গ'ল। বিৰাট ফটোৱা মানে। তো লগ পাই আছোঁ। আৰু আহি পাই আকৌ ষ্টাৰ্ট হ'ল মেকআপ। স্কিনখন কষ্ট দিয়া কাম আকৌ ষ্টাৰ্ট হৈ গ'লগৈ। আৰু মই এইফালে মেকআপ কৰি আছোঁ আৰু এইফালে পিছফালে ধ্ৰুৱদাই অংগীকাৰৰ আজিৰ এপিছ'ডটো চাই আছে। এপিছ'ডটো কেনেকুৱা হৈছে, কি হৈছে, কমেণ্টবোৰ এইবিলাক চোৱা যায়, ফিডবেকবোৰ, তেতিয়াহে আকৌ ডেভেলপ কৰিব পাৰি। চাই আছে আৰু এইফালে মই মেকআপ লৈ আছোঁ। এইখিনি মই বহুত ধুনীয়াকৈ ভিডিঅ' কৰিছিলোঁ কিন্তু পিছত মই ন'টিচ কৰিলোঁ যে ইমান ধুনীয়া গান বজাই থৈ দিছে পিছফালে, য'ত মই লগাব নোৱাৰা হৈ থাকিলোঁ। আৰু সেইটো কাৰণে মই এতিয়া ভইচ অভাৰ দি দিছোঁ। এয়া ডিম্বেদাৰ গা বেয়া কাৰণে শুই আছে আৰু মোৰ গোটেই মেকআপ ড্ৰেছ গোটেইখিনি কৰা হৈ গ'লগৈ। এতিয়া শ্বুটিং কৰিবলৈ যাম আৰু লাহেকৈ। আৰু এয়া মণিদাই পূৰা চিনেমা চাই আছে। আচলতে আমি 6-7 মাহ ধৰি, এবছৰ হয় মানে, এতিয়া আমাৰ 6-7 মাহ হ'ল আমি একেলগে কাম কৰি আছোঁ। ৰাতিপুৱা 8 বজাৰ পৰা ৰাতি 8 বজালৈকে আমি শ্বুটিঙতে থাকোঁ। ৰাতি অকল শুবলৈ ঘৰলৈ যাওঁ, গতিকে এটা ফেমিলি নিচিনা হৈ যায়। তো আমি যিখিনি সময় পাওঁ তেতিয়া আমি এনেদৰে থাকোঁ। মানে যেতিয়া অকণমান টাইম পাই যাওঁ তেতিয়া চবে এনেদৰে ৰেষ্ট লয়। আৰু এতিয়া আপোনালোকে যোনটো লগত দেখিছে, আপোনালোকে যোনে অংগীকাৰ চাই আছে, যোনটো এতিয়া দেখি আছে, সেইবিলাক চেঞ্জ হৈ গৈছে, তেতিয়া এনেকুৱা হৈ যায়। সেইবিলাক বহুত পিছত দেখা পাব। আৰু এতিয়া শ্বুটিং কৰিব যাওঁ, অলপ শ্বৰ্ট দেখাই যাম। এয়া চব মানুহবোৰ শুই আছে। এয়া অকণমান টাইম ৰেষ্ট পালে মানুহবিলাকে ৰেষ্ট লৈ লয়। আৰু এতিয়া মোৰ কষ্টিউম চেঞ্জ হ'ল, ঘৰত থকা কষ্টিউম। গতিকে এতিয়া ঘৰৰ চিন অলপ আছে, সেইখিনি কৰি লওঁ। তাৰপিছত অকণমান কাম আছে, ওলাই যাম চাগে মই অলপ টাইমৰ কাৰণে। সেইখিনি কৰি লওঁ। মোৰ ইমান গৰম লাগিছে। আৰু এই ঘৰটো নহয়, দেখিছে ন, ইমান সৰু ঘৰটো, ইমান বেছি সৰু। আৰু ইয়াতে বেছিকৈ ৰ'দ নাপায়, হাৱা নাপায়। গধূলিলৈকে এনেকুৱা লাগে একদম যেন ছাফ'কেশ্যন হৈ যায়। ইভিনিঙলৈকে এই ঘৰটোত ছাফ'কেশ্যন হৈ যায়গৈ, ইমান বন্ধ ঘৰটো। তাতে লাইট জ্বলাই দিয়ে যেতিয়া শ্বুটিং কৰোঁ, তেতিয়া ছাফ'কেশ্যন হৈছে। মানে দিনটো গৈ ইভিনিং মানে উশাহ চুশাহ ল'ব নোৱাৰা হৈ যায় ন ঘৰটোত, ইমান অশান্তি লাগে। আৰু বোলে ঘৰটোত বোলে ভূত আছে, চবেই কৰি থাকে। নাজানো, চবেই কিবা কিবি আৱাজ শুনি থাকে। আৰু ধৰক কেতিয়াবা আমাৰ আউটডোৰ থাকে, কোনোবা ধৰক ইয়াতে ৰৈ গ'ল, শুই থাকে, সিহঁতি কিবা কিবি ফিল কৰি থাকে। মই কিন্তু আজিলৈকে নাই কৰা, কিন্তু বাকীবোৰে কৰিছে। আৰু সেইটো কাৰণে ধ্ৰুৱদায়ে মাজতে
সৰিয়হ জাৰি আনি আমাক চবকে দিছে সঁচাকৈ মোৰ বেগত এতিয়াও আছে সৰিয়হ জাৰা সৰিয়হ আছে চাগে নহয় ধ্ৰুৱদাই ফিল কৰিছে তাৰপিছত সুধিছেও বোলে তেতিয়া কৈছে কি অঁ আছে বোলে কিবা এনেকুৱা সেইকাৰণে চবকে সৰিয়হ জাৰি আনি আনি দিছিলে যাতে মানে অকণমান অকণমান লৈ থৈ দিয়া তাতে সেই বেয়া কিবা আছে চাগে নেকি কিবা কোনোবাই পাইছে চাগে আৰু চব ৰাখি দেখা নিদিয়ে ন আমাৰ সেইটো দেখা নিদিয়ে নহয় ফিল নকৰে চব ৰাখিয়ে ফিল নকৰে তো ঘৰটো অকণমান নহয় বহুত বেছি মানে কিন্তু সোমালে ফিল হয় নিগেটিভ এটা লেতেৰা পেতেৰা কাৰণে নিগেটিভিটিটো লাগে কিন্তু মই সেনেকুৱা ভূতৰ ফিল কৰা নাই কিন্তু ইয়াতে বহুত কেইজন মানুহে ভূতৰ ফিল কৰিছে আৰু সেইটো কাৰণে সৰিয়হ জাৰি মেলি আমাৰ হাতত দিছে তো এয়া আৰু গধূলি হোৱাৰ লগে লগে আমাৰ গোটেইবিলাকৰ অৱস্থাটো এনেকুৱা হয় মূৰ বিষায় হয় মূৰটো বিষায় ইয়াতে চাবিচোন ইভিনিং হ'লে ন মূৰ বিষায় বহুত টায়াৰ্ড লাগি যায় চাফকেশ্যন হয় এনেকুৱা বিৰাট অশান্তি লাগে ঘৰটো দেখি আমাৰ শ্বুটিঙৰ ঘৰবিলাক বৰ লেতেৰা লেতেৰা দিয়ে আগতে কিছুমানত ভাল আমাৰ এইখন শ্বুটিঙতহে মই পাইছোঁ এইখন চিৰিয়েলত গোটেই ঘৰবোৰেই লেতেৰা য'ত য'ত শ্বুটিং কৰিছে গোটেইবোৰেই লেতেৰা ক'তো চাফা ঘৰ পোৱা নাই কিন্তু একদম ফাৰ্ষ্ট যেতিয়া ভেটাপাৰাত শ্বুটিং কৰিছিলোঁ তেতিয়া ঘৰটো মানে হেৰি নাছিলে চাফা ইমান নাছিলে কিন্তু নিগেটিভিটিটো নাছিলে তাৰ পিছৰ পৰা যিমানকেইটা ঘৰত শ্বুটিং কৰিছোঁ গোটেইকেইটা লেতেৰা কিবা কিবি তেনেকৈ তো এতিয়া মোৰ মই এতিয়া চ'ল' চিনে কৰি আছোঁ এতিয়া আৰু কিবা ফোন কাট কিবা কিবি আছে সৰু সুৰা তো সেয়া কৰি লওঁগৈ কাৰণ সোনকালে সদায় ছুটি দিব লাগিব মই যাব লাগে তো এতিয়া লাইট ঠিক কৰিছে নহয় চাওঁ তাত কি সৰু সুৰা চিন আছে কৰি লওঁ চিন কৰিলোঁ আৰু এতিয়া মই খাবলৈ যাওঁ ওপৰতে কাৰণ মই তাৰপিছত ওলাই যাব লাগিব মোৰ অলপ কাম আছে আজি চিনবিলাক দেখাব পৰা নাই কাৰণ মোৰ চব ফোন কাট আছিলে আৰু মোৰ নিজৰ ফোনটো ইউজ হৈ আছিলে আৰু সেইকাৰণে ভিডিঅ' কৰিব পৰা নাছিলোঁ তো এতিয়া ফটাফট খাই লওঁ আৰু তাৰপিছত ওলাই যাম খানা আহি পোৱা নাই দেখোন এটাহে আহি পাইছে কিবা তাৰপিছত ওলাই যাব লাগিব খানা তলৰ পৰা এনেকৈ উঠাই আনিব লগা হৈছে আৰু তলৰ পৰা উঠাওঁতে বহুত কষ্ট হয় এইযোৰ থাৰ্ড ফ্ল'ৰলৈকে এনেকৈ দাঙি দাঙি খানা আনিছে আমাৰ প্ৰতিমে ন প্ৰতি এই থাৰ্ড ফ্ল'ৰৰ পৰা এনেকৈ দাঙি দাঙি আনিব লগা হৈছে গ্ৰাউণ্ড ফ্ল'ৰ থাৰ্ড ফ্ল'ৰলৈ মজা লাগে ৱৰ্কআউট হৈ যায় চবৰে ন প্ৰতিম তথাপি সি ক্ষীণাব পৰা নাই ৱৰ্কআউট কৰি চব্জি আন্দা কাৰী আমৰ চাটনি দিছে পিঁয়াজ জলকীয়া এনেকৈ এতিয়া আমি খাম এতিয়া মই ওলাই আহিছোঁ মই যাওঁ কাপোৰ চিলাবলৈ কাপোৰ লৈ লৈছোঁ আৰু আছোঁ ৰবিবাৰ আমি দুটাই বহি লৈছোঁ শ্বুটিঙৰ গাড়ীত আৰু এতিয়া গৈ আছোঁ ওচৰতে আৰু নুনমাটিত তালৈকে গৈ লওঁ ধ্ৰুৱতাই খালি চিনাকি কৰি থৈছিলে দোকানখন আৰু খুব ভাল চিলাই বোলে তালৈকে গ'লোঁ আৰু ৰবিবাৰো গৈ আছে কাৰণ তাইও চিলাব দিব কিহৰ কাৰণে জানে মোৰ বিয়াৰ কাৰণে চব ৰেডি হৈ আছে একদম চবে নিজৰ নিজৰ পৰা কাপোৰ ৰেডি কৰি আছে আমি দুটা এখন দোকানতে চিলাব দিলে ভাল হ'ব আমি একেলগে ল'ব পাৰিম আৰু যিহেতু শ্বুটিং চলিয়ে থাকিব তেনেকৈ তালৈকে যাওঁ কাপোৰ চিলাবলৈ আহিছোঁ এতিয়া দি দিলোঁ বাইদেউ গোটেইখিনি জোখ এতিয়া 6-7 তাৰিখে পাম বুলি কৈছে ন বা আৰু এতিয়া সুৰভি বাই চাব চাই চিলাবলৈ মোৰখিনি সুন্দৰকৈ দিয়া ভাল লাগিছে ন এইটো ডিজাইনটো ফাইনেলি মোৰ পেকআপ মই যাব লাগে ডাবিঙত সেইকাৰণে পেকআপ দিছে নহ'লে নিদিলেহেঁতেন মোৰ অৱস্থাটো আপোনালোকক চাওক চেণ্ডেল দেখি মেলা অৱস্থা নাইকিয়া হৈ আছে কৈ আছে যে ধিক্কাৰ মোক মানে মই বোলে জুৱেলাৰী মানে কিবা চাবলৈ যাম বুলি কৈছোঁ মোক কৈছে যদি জুৱেলাৰী চাবলৈ যাওঁ মোক বোলে চুৰ কৰিবলৈ যোৱা নিচিনাহে লাগিব ইমান বেয়া অৱস্থাত আছোঁ তো চাওঁ ৰাস্তাত যদি কিবা পাওঁ এটা লৈ ল'ম সেনে এতিয়া মই যাওঁ টিঙৰ পৰা ওলালোঁ টিংকুৱে ল'বলৈ আহিলে এতিয়া মই যাব লাগে ডাবিঙত মোৰ ডাবিং যোৱা প্লেনটো নাছিলে কিন্তু এতিয়া উপায় নাই কালিৰ এপিছ'ড বাজিব মোৰ হোৱা নাই কাৰণ অফ দিয়া নাই ডে নাইট শ্বুট কৰাই আছে তো এতিয়া মোৰ
ডাবিং দিয়া টাইমিংটো মিলা নাছিলে তো এতিয়া মোক সেইকাৰণে সোনকালে পেকআপ দিলে যাতে মই ডাবিংটো দিব পাৰোঁ আৰু এতিয়া মই খ্ৰীষ্টান বস্তি যাওঁ ডাবিংটো দি লওঁ তাৰপিছত আমাৰ বহুত কাম আছে ন বুবু যাবলগীয়া গতিকে ফাৰ্ষ্ট ডাবিং দিবলৈ যাওঁ অৱস্থা নাইকিয়া হৈ গৈছে পুৰা শেষ আজি তুমি সোনকালে ওলালা যে সোনকালে নোৱা নাই কাম আছিলে অলপ কামখিনি কৰি আহিলোঁ এতিয়া বৰষুণ দিব যেন লাগিছে ন বতৰটো বৰষুণ দিব চাগে দিলেই ভাল পাওঁ ইমান গৰম লাগিছে দিলে শান্তি পাওঁ তেতিয়া গৈ লওঁ তাতে মই আহি পালোঁ এতিয়া ডাবিং আমাৰ ছেকেণ্ড ফ্ল'ৰত হয় ছেকেণ্ড ফ্ল'ৰলৈ যাওঁ কোনোবা আছে ডাবিঙত নাজানো আৰু গৈ দেখা পাম বাপৰে গৰমটো যেন নকমেই ডাবিং আহি পালোঁ এতিয়া ডাবিংটো দি লওঁ তাৰপাছত ওলাই যাম এতিয়া এনেকৈ নহ'ব কি এইখিনি কাম কৰা নেকি এইখিনি কাম কৰা তুমি ইমান চিন্তা কৰিব নালাগে দেউতা তুমি এইবিলাক চিন্তা কৰিব নালাগে দেউতা তুমি এইবিলাক চিন্তা কৰিব নালাগে কি মইদাক যিখিনি দৰকাৰ সেইখিনি নিদিয়ে মিনময়দাক যিখিনি দৰকাৰ সেইখিনি দি দিয়া মিনময়দাহঁতক মিনময়দাহঁতক যিখিনি দৰকাৰ সেইখিনি দি দিয়া মৃন্ময়দাহঁতক যিখিনি দৰকাৰ সেইখিনি দি দিয়া ঘৰৰ পৰা ওলাই আহিলোঁ পূৰা দুঘণ্টাৰ বেছি লাগিলে আৰু টিংকু একদম অৱস্থা নাই ফোন কৰি আছে হ'ল নে বেচেৰা ঘামি জুলি গাড়ীত তেল নাছিলে এচি দিও বহিব পৰা নাছিলে তাৰপিছত এতিয়াহে তেল ভৰালে হা অৱস্থা কেতিয়াবা তেলটো এনেকুৱা জেগাত ঘূৰাই মানে চেচ হৈ যায় মানে এলাহ লাগে তেলটো ভৰাবলৈ গাড়ীখন ৰখাই যে তেলটো ভৰাম তেল ডিপুটো ওচৰতে থাকিলেও মানে কেতিয়াবা মন নাযায় ভৰাবলৈ আৰু যেতিয়া লাষ্ট অপশ্যন নাইকিয়া হৈ যায় তেতিয়া মানে যেতিয়া গম পোৱা যায় যে তেলটো নাই গাড়ীত আৰু ইমান গৰম দিন চলি আছে এতিয়া ঘামি চামি যেতিয়া যাওঁ তেতিয়াহে মনত পৰে ভুল কাম কৰি দিলোঁ এই মানে বহুত গলত কাম কৰি দিয়ে তো মোৰ 2 ঘণ্টামান ডাবিং হ'ল তাৰপিছত ওলাই আহিলোঁ এতিয়া গুৱাহাটীৰ যাম এইখিনি সময়ত বহুত বেয়াকৈ ফচিছোঁ মই কেতিয়া গৈ পাম নাজানো আৰু মই জুৱেলাৰী দোকানত গৈ আছোঁ বাট এতিয়া ইমান বেছি জাম লাগিছে যোনফালে যাওঁ সেইফালেই যাম কাৰণ চাৰিওফালে ব্ৰিজ বনাই আছে পূৰা জামেই যাম তো চাওঁ কেইটা বজাত গৈ পাওঁ ভাগৰো লাগিছে মই ডাবিং দিওঁতে লেবাই পেলাইছোঁ সেই ৰাতিপুৱাৰ পৰা অশান্তি লাগি গৈছে চাওঁচোন কেইটাত গৈ পাওঁ মই ইউটিউবৰ পৰা নাই ঘটা লাহে লাহে ষ্টাৰ্টে কৰি চাওঁ কিন্তু ইয়েৰিংকেইটা ভাল লাগিছে আৰু এইফালে ডিজাইনছে ভাবি পোৱা নাই আমি গোটেইবিলাকে যে কি দিম তো এতিয়া মই ইয়াত জুৱেলাৰী চাই আছোঁ কেঁচা সোণৰ গহনা চাই আছোঁ কেনেকুৱা লওঁ কেনেকুৱা নলওঁ মই আছোঁ জোৰোণত বহুতেও জানি চানমাৰীত আছে আৰু বহুত ভাল হয় যেনেকৈ দেখুৱাই দিওঁ তেনেকৈ আৰু তেওঁলোকে নিজৰ ফালৰ পৰাও বহুত ধুনীয়া ধুনীয়া ডিজাইনছ কৰি দিয়ে তো মই বিৰাট ভাল পাইছোঁ এয়া টিংকু এটা আঙুঠি চাই আছে মই আচলতে আমি বহুতখিনি কথা পাতি আছিলোঁ কিন্তু দিব পৰা নাই কাৰণ মই য'তেই গৈছোঁ তাতে আজি মিউজিক চলি আছে আৰু কোনোবাই যদি জানে প্লিজ মোক কৈ দিব যে মিউজিক চলি থাকিলেও কপিৰাইট নালাগা প্লিজ জনাবচোন যদি জানে মই সেইকাৰণে দিব নোৱাৰোঁ কাৰণ কপিৰাইট লাগি যায় একেই হ'ব গোটেইকেইটা একেই নহ'ব জানো গোটেইকেইটা যদি মই এইটো মাজত পিন্ধি দিওঁ তেতিয়া আৰু মজা লাগিব তো গোটেই দিনটোৰ মূৰত ফাইনেলি ঘৰ আহি পালোঁ বহুত বেছি ভাগৰ লাগিছে কাৰণ ৰাতিপুৱাৰ পৰা তেনেকৈ দৌৰা দৌৰি ঘূৰা ঘূৰি কৰি ভাগৰ লাগি গৈছে তো এতিয়া 9:30 হৈছে এতিয়া ঘৰ সোমাই ফ্ৰেছ হৈ লৈছোঁ এতিয়া খানা চানা বনাওঁ আৰু তো আজি ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ কেনেকুৱা পালে জনাব যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যোনে যোনে কৰিছে থেংক ইউ ছ' মাছ আৰু যোনে যোনৰ কাৰণে প্লিজ কৰি দিব আৰু গোটেই ভিডিঅ'টো চোৱাৰ কাৰণে থেংক ইউ ছ' মাছ